নমস্কাৰ, আজি তোমালোকৰ বাবে বৰগীত পাঠটিৰ শেষ ব্যাখ্যাটো লৈ আহিছোঁ। আগৰ প্ৰশ্নসমূহৰ ভিডিঅ' যদি তোমালোকে চোৱা নাই, লিংক ডেছক্ৰিপশ্যনত আছে, চাই ল'বা। আহাচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। 23 নম্বৰ প্ৰশ্ন, ব্যাখ্যা কৰা। তোমাৰ চৰণ দুই মূৰ মহাধন, ভকত জনেৰ নিজ তুমিয়ে জীৱন। উত্তৰ, উক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত হৰি হেৰৰে বাপ পখিলো শৰণে নামৰ বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। শ্ৰী শ্ৰী মাধৱদেৱে উক্ত বৰগীত ফাঁকিৰ জৰিয়তে ভগৱন্তৰ শ্ৰীচৰণক জীৱনৰ মহাধন বুলি আখ্যা দি তেওঁৰ ভক্তিয়ে ভকতৰ জীৱনস্বৰূপ বুলি কৈছে। শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এই বৰগীতটোত বিষ্ণুৰ অংশ শ্ৰীকৃষ্ণৰ প্ৰতি দাস্য ভক্তি প্ৰকাশ কৰি হৰিৰ অপাৰ মহিমা বৰ্ণনা কৰিছে আৰু হৰিৰ শ্ৰীচৰণ যুগলে পৰম ধন বুলি উল্লেখ কৰিছে। কবিয়ে হৰিৰ ভক্তি আৰু প্ৰেমত এনেদৰে নিমজ্জিত হৈছে যে তাতোকৈ শ্ৰেষ্ঠ, ভাল, আনন্দদায়ক আৰু কিবা হ'ব পাৰে বুলি তেওঁ ভাবিবই নোৱাৰে। সেয়ে তেওঁ কৈছে যে ভক্তৰ বাবে ভগৱন্তৰ চৰণ হৈছে অজস্ৰ ধন সম্পত্তিতকৈও মূল্যৱান। ইয়াৰ উপৰি জীৱনৰ প্ৰকৃত সুখ আৰু আনন্দ হৰিৰ চৰণতে পোৱা যায় বুলি কবিয়ে উল্লেখ কৰিছে। এনেদৰে কবিয়ে ভগৱন্তৰ প্ৰেমত আপোন পাহৰা হৈ তেওঁকে ভক্তৰ জীৱন স্বৰূপ বুলি উক্ত বৰগীত ফাঁকিৰ জৰিয়তে প্ৰকাশ কৰিছে।